Hey Resto and welcome back to my YouTube channel মোৰ YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ বহুত বেছি স্বাগতম। তো গাইজ আজি আমি আহিছোঁ বহুত দিনৰে পৰা আশা আছিল টিহু চকৰ মন্দিৰত, তাকে আজি আমি আহি গ'লোঁ আজি। আৰু এখানে কি বঢ়িয়া ভিউ চাওক, কাষতে আমাৰ টিহু নদীটো বৈ গৈছে। এইটো ধুনীয়াকৈ কি মজা, একদম নেচাৰেল ফিলটো একদম উপভোগ কৰিব পাৰিব। আৰু আপোনালোকে আহিব পাৰে, আহিব আৰু বলক এতিয়া ভিতৰলৈ যাওঁ। তো এইখন হ'ল ইয়াৰে মেইন প্ৰৱেশ কৰা গেট আৰু বৰ্তমান বলক ভিতৰলৈ যাওঁ। আৰু বৰ্তমান আমি ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু চাওক ইয়াতে বহুতো মানুহ আহিছে আজি, আৰু সোমবাৰে আহিলে ভাল হয় ইয়াতে। আৰু বলক আমি গোটেই মন্দিৰটো দৰ্শন কৰোঁ বলক। তো বৰ্তমান মা আৰু বৰমাই ইয়াতে প্ৰসাদৰ কাৰণে সুধিছে। আৰু বলক এতিয়া অলপ আগৰ ফালে চাই আহোঁ। আৰু ইয়াতে এজন পূজাৰী বহি আছে, বৰ্তমানে সেইটো ইয়াতে পূজা লৈ আছে। আৰু এইটোৱে মেইন মন্দিৰটো, এইটো শিৱ বাবা শিৱলিংগ, এতিয়া গাখীৰ দিয়ে এইটো। আৰু এইটো ৰুদ্ৰাক্ষ, ত্ৰিশূল, ডুম্বৰু গোটেই আছে মহাদেৱৰ। আৰু ইয়াতে চাকিবোৰ জ্বলায়। আৰু এতিয়া এইটো হ'ল ইয়াতে মেইন মন্দিৰটো। আৰু আগত যাওঁ, এই তাতেও এটা মন্দিৰ আছে, তাতেও বৰ্তমান চাকি জ্বলাই আছে। আৰু এই এটা আৰু এই বোধহয় উপযাপন কৰা লোকৰ বহা ঠাই। আৰু ইয়াতে প্ৰস্থান লেখা আছে। তো গাইছ মা কচম কি মজা, কি বঢ়িয়াকৈ বহাৰ কাৰণে বনাই থৈ দিছে। আৰু ভগৱান মহাদেৱৰ ইয়াতে ওপৰত দেখিছে নহয়, ৰুদ্ৰাক্ষৰ মালাবোৰ ওমলাই থৈ দিছে। আৰু চিলিমবোৰো এনেকৈ গাঁঠি কিনে বঢ়িয়াকৈ এটা ডিজাইন টাইপত তাৰমানে ওমলাই থৈ দিছে ইয়াতে। আৰু আগত দেখিছেও, আৰু কি মজা ভিউ, আল্টিমেট ক'ব গ'লে একদম গাছৰ মাজত, আকৌ হাই হাল্লা নাই। আৰু ইয়াতে কিমান ঘণ্টিবোৰ ওমলাই থৈ দিছে। তো চাৰিওফালে ঘণ্টিবোৰ এনেকৈ ওমলাই থৈ দিছে। এইফালেও ঘণ্টিবোৰে দেখা পাব, এইফালেও ঘণ্টিবোৰে দেখা পাই থাকিব। আৰু এতিয়া আমি যাওঁ বলক অলপ আগলৈ। তো গাইজ এতিয়া আমাৰ বৰ্তমান সোণাৰ ফুলটো দিব আৰু লগতে গাড়ীখনৰো পূজা কৰিব। চাওক এতিয়া সোণাৰ ফুলটো দি দিব এতিয়া। তো এতিয়া আমাৰ ইয়াতে সোণাৰ ফুলটো দি দিব, তাৰে পিছত আমাৰ গাড়ীখনৰো পূজা কৰিব। এতিয়া আমাৰ ইয়াতে সোণাৰ ফুলটো দি দিব ৰ'ব। আমাৰ সোণাৰ ফুলটো দিব। ওম শিৱায় ওম শিৱায় ওম শিৱায়। আপোনাৰ নাম না কিন্তু মই মাতক তিনিবাৰ টানি দিয়ক। ওম শিৱায় ওম শিৱায় ওম মোৰ এইগাল দাম মই ফুল আৰু বেলপাত লৈ ল'লোঁ আৰু মাথাত লৈ ল'লোঁ বৰ্তমান। তো গাইজ বৰ্তমান আমাৰ গাড়ীখন পূজা কৰি আছে। আমি একদম ওপৰত লৈ গৈছিলোঁ চাবা। বৰ্তমান গাড়ীখন এটা পূজা কৰিছে। বৰ্তমান পূজা কৰা হ'ল। আৰু এইটো আমাৰ হাৱে